Audio Jungle. মই এতিয়া নাযাওঁ মোৰ বহুত কাম কৰিবলৈ বাকী আছে নতুনকৈ ঘৰ এটা বনাইছোঁহে বুঢ়া হৈছোঁ যদি মই নাযাওঁ কোনো পধ্যে নাযাওঁ মই বেয়া পাই লাভ নাই এই জম দেৱতা কিছুদিনৰ আগত আপুনি আহি গৈছিলেহে আকৌ কিয় আহিলে বাৰু এই মই যে ঘৰটো বনাইছিলোঁ কাৰণটো এদাই হোৱাই নাই নহয় গানটো এদাই হ'লে আৰু মই এবাৰ যাম আৰু দেই এইবাৰলৈ আৰু মোক মাফ কৰি দিয়ক আৰু দেই কৃষ্ণ আপোনাৰ ভৰিতে ধৰিছোঁ আৰু দেই এই যামেই আৰু এইবাৰ যাম চিয়'ৰ যাম এইবাৰ মানে যামেই আৰু যাম বুলি কৈছোঁ মই যামেই আৰু এইবাৰলৈ মাফ কৰি দিয়ক আৰু হ'ব যাম চিয়'ৰ 2,000 years later. হে প্ৰভু আকৌ আহিলে ন সেই নহয় আহিছিলে আকৌ আহিলে নে এই প্ৰভু বৰ ডাঙৰ বিপদত পৰিলোঁ নহয় মই মোৰ যে সৰু ল'ৰাটো আছিলে সৰু ল'ৰাটোৰ আঁঠুত গেষ্ট্ৰিক হৈছে বেমাৰ হৈছে আৰু শুলেও টোপনি নধৰে আৰু মানে ভাত খালেও ভোক নালাগে কি কৰিম জানো মানে সেইবিলাক কামতে লাগি আছোঁ ল'ৰাটোৰ লগতে লাগি আছোঁ নহয় একো মানে ঘৰৰ কামো তেনেকৈ আগবঢ়াবই পৰা নাই আৰু কাম বহুত পিছ পৰি গৈছে ঘৰৰ কাম কৰিবই পৰা নাই নহয় আৰু কি দুখনমান বনাবলৈ বাকী আছে আৰু ঘৰটো তাৰপিছতে আৰু যাম আৰু দেই এইবাৰ যেন তেনে এইবাৰো মাফ কৰি দিয়ক আৰু এনেও যামেই আৰু বুঢ়া হ'লোঁ যেতিয়া আৰু যাবইতো লাগিবই যাম আৰু দিয়ক যাওক আজি আৰু আজি নাযাওঁ বেলেগ নাযাম আজি যাওকগৈ আৰু মুঠতে এইবাৰলৈ মাফ কৰি দিয়ক আৰু এইবাৰ কাণত ধৰিছোঁ আৰু এই অহাবাৰকৈ যাম আৰু এইবাৰ আকৌ আহিব নহয় এইবাৰ মই একদম যামেই আৰু কাণত ধৰিছোঁ এতিয়া চাওক কৈছোঁ দেই তিনিবাৰ যাম এতিয়া বিশ্বাস হৈছে নহয় এতিয়াতো বিশ্বাস হ'ল আপোনাৰ ঠিক আছে যাওক আৰু বহুত কষ্ট কৰিলে দেই আপুনি মোৰ কাৰণে এইবাৰ যাম চিয়'ৰ এইবাৰলৈ বাৰু যেন তেনে বাচিলোঁ আকৌ আহিলে জমক কিবা এটাতো কৰিব লাগিব এইবাৰ জমক মানে মই শাস্তি দিব লাগিব জমক শাস্তি দি মানে তাক মানে ভেকুলী চেকুলি বনাই দিওঁ নেকি ঠিক নাই মোৰ মানে এতিয়া যাবলৈ অকণো মন নাই এয়া বাহানা কৰি বাচি আছোঁ আৰু এইবাৰ 3বাৰ হ'ল আৰু ইমান বাহানা কৰিব নোৱাৰিম মানে এতিয়াতো মই নাযাওঁ এনেই কৈ আছোঁ তাক এইবাৰ কিবা এটা কৰিব লাগিব এইবাৰ হেষ্টনষ্ট কৰিব লাগিব তাক এইবাৰ জমক ভেকুলী বনাই থৈ দিম ভেকুলী বনাই বাকচত ভৰাই থৈ দিম নহ'লে টেমাই চেমাই ভৰাই থৈ দিম তেতিয়া জম ক'ত আহিব আৰু আহিবতো নোৱাৰিব এইবাৰ সেইটোৱে কৰিব লাগিব বাৰু আহকচোন এইবাৰ দেখা যাওক কি কৰোঁ ঐ ঘৰত আছনে মই আহিছোঁ তই আজি ক'ত পলাই হাৰিবি তই আজি যাবই লাগিব মোৰ লগত দুৱাৰ খোল সোনকালে শুনিছনে ক'ত পলাই আছ বৈ দুৱাৰ খোল মই অথনি আহি ৰৈ আছো তই গম নাপাও নেকি ক'ত আছিলি ইমান সময় তই শুনা নাছিলি নেকি ক'ত আছিলি তই কিন্তু আজি যাবই লাগিব মোৰ লগত মই আজি তোৰ কোনো কথাই নুশুনো তই মোৰ লগত যাবই লাগিব সোনকালে সাজু হ হে ৰাম কি মানুহৰ পাল্লাত পৰিলো বে চাওক আজি মোক বান্ধি থৈ দিছে ইয়াক নিবলৈ আহিলোঁ মোকেই বান্ধি থৈ দিছে আজি জম ৰজাক বহুত অপমান কৰিছে
বৰ ডেঞ্জাৰ মানুহ এইটো দেই। ইফালে টাইমটো বাঢ়ি গৈ আছে নহয়, টাইমটো এতিয়া বাঢ়ি গৈছে, মই ইয়াকতো নিবই লাগে। ৰাম 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 ৰাম, মোৰ মগজটোৱে কাম নকৰা হৈছে। কৃষ্ণ কৃষ্ণ প্ৰভু, হে ভগৱান মোক বচোৱা। মই যম ৰজা হৈ আজি মই এটা মানুহৰ ওচৰত হাৰি গৈছোঁ প্ৰভু। চাওক মোক কি অৱস্থা কৰিলে, মোক বচোৱা। যদি মই মানুহ নিব নোৱাৰোঁ, মোক যদি এনেকৈ বান্ধি থৈ দিয়ে, গোটেই পৃথিৱীত জনসংখ্যা বাঢ়ি যাব, বেমাৰী বাঢ়িব, জীৱ জন্তু বাঢ়ি যাব। যদি সিহঁতক মই যদি মৃত্যুদণ্ড নিদিওঁ, সিহঁতক যদি মই নেমাৰোঁ, কি হ'ব এই পৃথিৱীত? মোক সোনকালে উদ্ধাৰ কৰা প্ৰভু। ভিতৰত যম ৰজাক বান্ধি থৈ দিছোঁ, গোটেইটো ফালি আছে, পেটি লগাই বান্ধি থৈছোঁ তাক। মানে সি মোৰ লগত পাংগা লয়। আৰু দি আছোঁ তোক, এইবাৰ তোক ভেকুলী বনাম, চুক ভেকুলী বনাই থ'ম। চুক ভেকুলী বনাই টেমাত ভৰাই থৈ দিম, তই মোক নিবলৈ আহ। তোক দি আছোঁ। ওম গিলি গিলি ফু স্বাহা। যম ৰজা ভেকুলী হৈ যা, যম ৰজা ভেকুলী হৈ যা। ওম স্বাহাই নমঃ স্বাহাই নমঃ, নমঃ স্বাহা। নমঃ শিৱায় নমঃ নমঃ। ফু। ভেকুলী বনাই দিলোঁ, যম ৰজাক ভেকুলী বনাই দিলোঁ। এতিয়া ইয়াক টেমাত ভৰাই থ'ব লাগিব। ভেকুলী বনাই দিলোঁ। মোৰ আজি বৰ আনন্দৰ দিন। যম ৰজাক ভেকুলী বনাই থৈছোঁ, কম ডাঙৰ কথা নে? মোৰ চকু পানী ওলাই গৈছে। মই আৰু এবছৰ দিন মই বেছিকৈ জীয়াই থাকিব পাৰিম। উপায় কিনো কবি অ, ইমান জ্বৰ, মৰা হ'লেই ভাল আছিলে। বৰ কষ্ট পাইছোঁ দেই, জ্বৰতে মৰিব লাগে, কিন্তু মৰিব পৰা নাই। কিনো হ'ল, জমেও নেদেখা হ'ল আৰু দেই, কি হৈছে আৰু। পৃথিৱীত চব মানুহ বেমাৰতে মৰো হৈছে, কিন্তু মৰিব পৰা নাই, কিনো হৈছে জানো পাই। ৰাম ৰাম, জমনো ক'ত আছে একো ধৰিবই পৰা নাই দেই। পৃথিৱীত জনসংখ্যা বাঢ়ি গৈছে আৰু নমৰাও হৈছে মানুহবিলাক, কিনো হৈছে। ৰাম ৰাম ৰাম। এনেকৈ বিচনাত পাতিত পৰি থকা মোৰ প্ৰায় এবছৰ মানেই হ'ল। কেহাকীকেনো মৰিব পাৰোঁ তাকেই চিন্তা কৰি আছোঁ, তথাপিও মৰিব পৰা নাই। যমনো ক'লৈ গ'ল জানো, একোৱেই ধৰিব পৰা নাই। আৰু কিছুদিনৰ পিছত পৃথিৱীত থাকিবলৈ ঠাই নাইকিয়া হ'ব যেন লাগিছে। মোৰ নিচিনা সকলোৰে একেই অৱস্থা হৈছে। বহুত ডাঙৰ ডাঙৰ বেমাৰীও মৰা নাই। যমনো ক'ত গ'ল, যমক পোৱা হ'লে মই লৈ আহিলোহেঁতেন। ৰাম ৰাম ৰাম, কিনো হৈছে জানো পৃথিৱীত, এবছৰ ধৰি কোনো মানুহেই মৰা নাই। ইমান ডাঙৰ ডাঙৰ বেমাৰ হৈছে, চিভিলত থাকিবলৈ ঠাই নাইকিয়া হৈছে। গাঁৱত প্ৰত্যেক ঘৰৰ মানুহতে বেমাৰী 2-3টাকৈ পৰি আছে। বাটত কুকুৰবিলাকে বেমাৰত পৰি আছে। জীৱ জন্তুবিলাকো আঠানি হৈ আছে।
থাকিবলৈ জেগাই নাইকিয়া হৈছে। য'তেই দেখোঁ ত'তেই বেমাৰী। ঠিক তেনেকৈ মোৰো আজি এবছৰেই হ'ল। বহুত ডাঙৰ বেমাৰত ভুগি আছোঁ, তথাপিও মৰিব পৰা নাই। কিনো হৈছে জানো পৃথিৱীত, একো ধৰিবই পৰা নাই। হে প্ৰভু, উদ্ধাৰ কৰা সকলোকে। আজি ময়ো বুঢ়া হৈ আহিলোঁ, মোৰো বয়স বহুত হ'লহি। বেমাৰেও মোক টানি টানি ধৰিছে, কোনোপধ্যেই মই মৰিব পৰা নাই। মই বাৰু যমক বন্দী কৰি ভুলেই কৰিলোঁ নেকি? নাই নাই, এনেকৈ হ'লে নহ'ব। মই যম ৰজাক মুক্তি কৰি দিবই লাগিব, নহ'লে পৃথিৱীত জেগাই নোহোৱা হৈছে থাকিবলৈ। যাওঁ যাওঁ, যমক মই মুক্তি কৰি দিওঁগৈ। এই পৃথিৱীখনক উদ্ধাৰ কৰিব লাগিব। যাওঁ যাওঁ, পলম নকৰোঁ। এতিয়া মই আৰু শান্তিত মৰিব পাৰিম আৰু। মোৰ এতিয়া একো আশা ভৰসা নাই আৰু, ঘৰ চৰ বনাই চব ৰেডি হৈ গ'ল। এতিয়া গোটেই পৃথিৱীত যিমানখিনি বেমাৰী মানুহ আছে চবকে এতিয়া যম ৰজাই আৰু মুক্তি দিব আৰু। মই এতিয়া কমপ্লেইন নকৰোঁ আৰু, মই একদম চিধা যাম আৰু, এইবাৰ কমপ্লেইন নকৰোঁ। গাইজ, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে। খালি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো টিংকৈ বজাই দিব। আপোনালোকে অলপ ছাপোৰ্ট কৰক প্লিজ, এয়াই কামনা কৰিছোঁ আৰু, যাতে আৰু অনাগত দিনত ভাল ভাল ভিডিঅ' দি থাকিব পাৰোঁ, আপোনালোকক হহুৱাই থাকিব পাৰোঁ আৰু নিজেও হাঁহি থাকোঁ, তাকে কামনা কৰিছোঁ। ধন্যবাদ।